हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন ৰেচিপি দক্ষিণ ভাৰতৰ ষ্টাইলত বনোৱা দৈ লগত বেচনৰ কাৰী কেনেকৈ বনাব পাৰে আপোনালোকক মই এটা 5 মিনিটতে বনাব পাৰে এটা সুন্দৰ ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ আহকচোন তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো মোক লাগিব এটা পিয়াজ মই সৰু সৰুকৈ কাটি লৈছো এটা বিলাহী কাটি লৈছো সৰু সৰুকৈ নহৰু লৈছো 4-5 ফুটামান সৰু সৰুকৈ কাটি আদা লৈছো জলকীয়া লৈছো এটা শুকান জলকীয়া এটা আৰু নৰসিংহ পাত দুখিলামান দৈ পেকেট দুটা লৈছো 100 গ্ৰামৰ আৰু বেচন দৈ লগত মই এতিয়া বেচন মিলাই লম 2 চামুচ লৈছো সৰু চামুচেৰে এতিয়া মই হালধি আধা চামুচ দিছো সৰু চামুচেৰে আৰু নিমখ দিম সোৱাদ অনুযায়ী আধা চামুচ জলকীয়া গুড়ি পাউডাৰ দিছো আধা চামুচ এয়া মই ভালদৰে মিক্স কৰি লম মই পানী দি লৈছো আমাৰ 3 জনৰ কাৰণে আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী পানী দি ল'ব কেৰাহীয়া গৰম হৈ আছে মই 2-3 চামুচ মান তেল দি লৈছো গৰম হ'বলৈ তেল গৰম হৈ গল মই এতিয়া দিম জিয়া দিম গোটা জিয়া চামুচ এয়া মই কাটি লোৱা নহৰু দিছো আদা দিছো এয়া কেঁচা জলকীয়া এটা সৰু সৰুকৈ কাটি লৈছিলো মই শুকান জলকীয়া এটাও দি দিছো সৰুকৈ কাটি কৰি আৰু নৰসিংহ পাত মই পিয়াজ দি দিছো এতিয়া পিয়াজখিনি ভালদৰে ৰঙা হ'বলৈ দিয়াৰ পাছত বিলাহী দিম পাঁচ মিনিটতে এইটো ৰেচিপি হৈ যাব বনাই বেছি টাইম নালাগে বনাবলৈ এয়া মোৰ পিয়াজ ৰঙা হৈ গ'ল মই এতিয়া বিলাহী দি দিছো কাটি লোৱা সৰু সৰুকৈ এইখিনি ভালকৈ সিজিব দিম আপোনালোকৰ ৰেচিপি হয় ইয়াৰ এই 5 মিনিটতে বনিব আপোনালোকে বনাই ট্ৰাই কৰি চাব পাৰে মোৰ বিলাহী ফ্ৰাই হৈ গৈছে বিলাহীখিনি হোৱাৰ পিছত মই এতিয়া এয়া দৈ ঢালি দিম দৈ ঢলাৰ আগত মই এতিয়া গেছটো স্লো কৰি লৈছো দৈ ফাটি যাব হাই ফ্লেমত থাকিলে সেই গতিকে মই দৈ সৰু কৰি লৈছো গেছটো আৰু ইয়াত ঢালি দিলো ইয়াত মই আকৌ অলপমান পানী মিক্স কৰি দিম পাঁচ মিনিট মান উতলিব দিম এইখিনি তাৰ পিছত অফ কৰি দিম গেছটো এয়া মোৰ দৈ আৰু বেচনৰ কাৰী হৈ গৈছে অলৰেডি আৰু ইয়াত আপোনালোকে বেচনৰ লগত পিয়াজ মিক্স কৰি পকৰা বনাইও মিক্স কৰিব পাৰে খাই ভাল লাগে আপোনালোকে ঘৰত ট্ৰাই কৰি চাবাচোন কম সময়তে বনাব পৰা এটা সুন্দৰ ৰেচিপি আপোনালোকে খাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টোৰ লগত আপোনালোকে জড়িত হৈ থাকিব আগলৈ অন্য এটা ভিডিঅ' পাবৰ বাবে লাইক কৰিব শ্বেয়াৰ কৰিব মই ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম অন্য এটা ভিডিঅ'ত নমস্কাৰ বাই বাই